ৰচোন ৰ দে কি হ'ল কখন কালে কাটি আছে দে কলে গৈছিলি তই হেই ৰ কি হ'ল আকৌ কিয় গৈছিলি নাপালিয়ে দেখোন খাবলে ভাল লাগে টেঙা মাছৰ ঝোল নকৰে পেটৰ গন্ধ সেই বুলি বেছিকৈ খোৱাটো ভুল পিছ লাগে বড় গুল তই যে কাপোৰ খোপা লেতেৰা কৰি আনিলি কি হ'ব এ আছে না কি আছে ৱাচিং পাউডাৰ নিৰ্মা ৱাচিং পাউডাৰ নিৰ্মা ৱাচিং পাউডাৰ নিৰ্মা ৱাচিং আরে নগেন হা কোন কিয় মন মাৰি আছ বহুত দুখ কি কম বুইছ কাইতি বহুত দুখ আরে নগেন জীৱনটো চাৰিদিনীয়া ইমান দুখ একে হাঁহি ধেমালি থাকিবিচোন ইমান দুখ নকৰিবি কি জীৱন 4 দিনীয়া অ মই যে 84 দিনৰ জিঅ' ৰিচাৰ্জ কৰিলো কি হ'ব এতিয়া আৰে নগেন কি ভাবি আছ ঐ সালা কালি মাষ্টৰে মোক এটা ৱৰ্ডৰ মিনিং লৈ মুখস্থ কৰি যাব দিলো কি কচোন ক পঢ়া নাই অ কি কৈছিল নো কৈছিলে আই ডোন্ট নো মিনিংটো কি হ'ব অসমীয়াত আই ডোন্ট নো মিনিংটো নাজান তই কি পঢ়ি আছ এতিয়া তই চতুৰ্থ শ্ৰেণীত নহয় জানো এতিয়া হেই চতুৰ্থ শ্ৰেণীত পঢ়ি আই ডোন্ট নো কি এইটো অসমীয়াত নাজান তই মই কৈছো শুন মনত ৰখাই ল আৰু নেক্সট টাইম যাতে এইটো ভুল নকৰ এইটো মিনিং হ'ল অসমীয়াত মই নাজানো ছাৰ আপুনি এনেকৈ ক'লে কেনেকৈ হ'ব আৰে এইটো মিনিংটোৱে হ'ল অসমীয়াত মই নাজানো আপুনি ক'ব লাগিব আপুনি নাজানিলে কেনেকৈ হ'ব আপুনি ইমান পঢ়া আৰে মাথা খাবি নেকি এইটো অৰ্থ হ'ল মই নাজানো আপুনি নাজানিলে কেনেকৈ হ'ব জানিব লাগিব ছাৰ জানিব লাগিব আৰে সেইটোকে কৈ আছো মই নাজানো ছাৰ কেনেকৈ হ'ব এনেকৈ আপুনি নাজানিলে কেনেকৈ হ'ব ইমান পঢ়িছে আপুনি নাজানে বুলি ক'লে হ'ব নেকি জানিব লাগিব কওক আৰে তোক তই কথাটো বুজি ল আই ডোন্ট নো হয় না নহয় আই ডোন্ট নো তোৰ অসমীয়া মিনিংটো হ'ল মই নাজানো ছাৰ জানিব লাগিব আপুনি নখাব কিয় নাজানিব আপুনি না ঐ নগেন কওকচোন তই কালি যে গৈছিলি ক'লে গৈছিলি কালি অ মৰুভূমিত মৰিচিকা পৰাৰ নিচিনা মই আঁতৰত চালো বৰষুণ পৰি আছে দপদপীয়া বৰষুণ পৰি আছে যেতিয়া মই ওচৰত গৈ চালো বাহ ধুনীয়া হৈছে যেতিয়া মই ওচৰত গৈ চালো বাহ 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 সঁচাই বৰষুণ পৰি আছে হা কি কি ধেমালি চৰি লাগে নে চৰি আকৌ এফাল পালি চৰি